হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। আজি মই আপোনাক দিবলৈ ওলাইছোঁ এটা লাইফ চেঞ্জিং অপৰচুনিটি। য়েছ মাই ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালৈ ভিডিঅ'বোৰ পहुঁচি যাব পাৰে। So my dear friends, বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ৰাতিপুৱা যেতিয়া আমি টোপনিৰ পৰা সাৰ পাওঁ, পোনপ্ৰথমতে আমাৰ ব্ৰাছ আৰু কলগেটৰ প্ৰয়োজন হৈ থাকে। গা ধুবলৈ গ'লে চাবোন, শ্বেম্পু, তেল আদিৰ প্ৰয়োজন হয়। খাবলৈ গ'লে আমাৰ কিমান বস্তু প্ৰয়োজন হয় সেয়া নিশ্চয়কৈ আপোনাৰ অভিজ্ঞতাৰ বাহিৰত নহয়। ইয়াৰ বাহিৰত দৈনন্দিন জীৱনত আমি যিমান বস্তু সামগ্ৰী ঘৰত আমদানি কৰি আছোঁ, সেই সকলো সামগ্ৰী নিশ্চয় কৰবাৰ পৰা কিনি আছোঁ, কিন্তু আজিলৈকে ইয়াত কোনো ধৰণৰ ইনকাম বা ডিছকাউণ্ট আমি পোৱা নাই। কাৰণ 10 টকাৰ বস্তু এটা আমি 10 টকাতে কিনি আছোঁ। বন্ধুসকল, কিন্তু হাইৰিচ এনেকুৱা এটা ছিষ্টেম দিছে য'ত নেকি আপুনি নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যৰ পোৱাৰ উপৰিও কেছবেক ইনকাম এটা পাবলৈ সক্ষম হৈ থাকিব। So my dear friends, এই ছিষ্টেমত আমি কেনেকৈ আহিব পাৰোঁ এইটো বিষয়ত অলপ কোৱা হওক। This system runs through network marketing. এতিয়া চাওক, বহুতে এই ছিষ্টেমত আহি পিছুৱাই যায় আৰু কিছুমানে ভাবে ছিষ্টেমটো বেকাৰ, ছিষ্টেমটো বেয়া। কিন্তু বন্ধুসকল, অলপ সময় ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকিলে নিশ্চয়কৈ আপুনিও বুজিব যে আচলতে নেটৱৰ্কটো কি বস্তু। বন্ধুসকল, কোম্পানীৰ নাম হাইৰিচ অনলাইন শ্বপিং প্ৰাইভেট লিমিটেড। আৰম্ভ হৈছে 2016 চনত কেৰালা ৰাজ্যৰ ত্ৰিশূৰ জিলাত। কোম্পানীৰ ফাউণ্ডাৰ মিষ্টাৰ কে.ডি. প্ৰতাপন ছাৰ আৰু কো-ফাউণ্ডাৰ মিছেছ শ্ৰীনা প্ৰতাপন মেম। বন্ধুসকল, বিজনেছ আৰম্ভ কৰিবলৈ আপোনাৰ ডাঙৰ কোনো ইনভেষ্টমেণ্ট কৰিব নালাগে। কাৰণ যদি আপুনি আইডি এক্টিভেশ্যন প্ৰডাক্ট লৈ কৰে, তেন্তে পইচাৰ বিনিময়ত প্ৰডাক্ট পাই যাব। আৰু যদি প্ৰডাক্ট নলয়, তেন্তে 699 টকাৰ কুপনেৰে আইডি এক্টিভেশ্যন কৰিলেও 699 টকা সম্পূৰ্ণভাৱে আপোনাৰ ৱালেটত জমা হৈ যায়। চ' মাই ফ্ৰেণ্ডছ, এতিয়া কথা হ'ল কোম্পানী আমাক কি দিছে, কোম্পানী আমাক কি ধৰণৰ ইনকাম দিছে। চাওক, আমাক 3 ধৰণৰ ইনকাম দিছে: সেল পাৰচেজ ইনকাম, ফাৰ্ষ্ট পাৰচেজ ইনকাম, ৰিপাৰচেজ ইনকাম। সেল পাৰচেজ ইনকামটো হ'ল আমি যিকোনো বস্তু হাইৰিচৰ দোকানৰ পৰা যদি পাৰচেজ কৰি থাকোঁ, তেন্তে প্ৰতিটো বস্তুৰ 2ৰ পৰা 20% লৈকে ডিছকাউণ্ট পাই থাকোঁ। লগতে প্ৰতিটো বস্তুৰ SIPৰ ওপৰত 30% লৈকে কেছবেক হিচাপে আমাৰ ইনকাম আমাৰ একাউণ্টত জমা হৈ যায়। ফাৰ্ষ্ট পাৰচেজ ইনকাম হ'ল আপোনাৰ আইডি এক্টিভেশ্যন কৰাৰ পিছত দুজন ব্যক্তিক এছ'চিয়েট কৰাইছে, এ আৰু বি, এজন সোঁফাল এজন বাওঁফালে। এই দুজন ব্যক্তিৰ পৰা আপুনি 200 টকা ইনকাম পাব। দুজন ব্যক্তিয়ে যিদিনাখন দুজনকৈ ব্যক্তি এ আৰু বি এছ'চিয়েট বনাব, সেইদিনাখন এওঁলোকে 200 টকাকৈ ইনকাম কৰিব আৰু আপুনি ইনকাম কৰিব 400 টকা। আৰু টিম বাঢ়ি গৈ যিদিনাখন টিম এ 25 জন আৰু টিম বি 25 জন এদিনতে এছ'চিয়েট কৰিব, সেইদিনাখন আপুনি হ'ব চেলিং এচিভাৰ আৰু আপোনাৰ ইনকাম হ'ব 5000 টকা। অৰ্থাৎ দিনত 5000 আৰু মাহিলী আয় হ'ব আপোনালোকৰ। কোম্পানী আপোনাক চান্স দিছে, এটা পান কাৰ্ডৰ জৰিয়তে যদি 3খন আইডি ক্ৰিয়েট কৰি লয়, তথাপিও দিনত 15,000 টকালৈকে ইনকাম আহিব আৰু মাহত ইনকাম হ'ব 4,50,000 টকা। মাহত 4,50,000 টকা। তথাপি আপোনাৰ টিমৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীত এনে কোন ক্ষেত্ৰ আছে য'ত অচিন অজান কোনোবা ব্যক্তিয়ে ইনকাম কৰি আছে আৰু তাৰ মাজৰ পৰা আপোনাৰ ইনকাম জেনেৰেট হৈ থাকে। Yes, my dear friends, it is only one of the platform. It is the network marketing. This is called Highrich Online Shopping Private Limited. So my friends, এতিয়া যাওঁ ৰিপাৰচেজ ইনকাম লৈ। আমি দৈনন্দিন জীৱনত লাগতিয়াল বস্তুবোৰ হাইৰিচৰ পৰা পাৰচেজ কৰি আছোঁ। ইয়াত প্ৰতিটো বস্তুতেই SIP পইণ্ট জেনেৰেট হয় আৰু ইয়াৰ পৰাই আমাৰ ৰিপাৰচেজ ইনকামটো প্ৰভাইডিং হৈ থাকে।
ফৰ এক্সাম্পল আপোনাৰ প্ৰথম দুজন ব্যক্তি এ আৰু বি ফাৰ্ষ্ট জেনেৰেশ্যন, এ আৰু বিৰ দুজনকৈ চাৰিজন ব্যক্তি ছেকেণ্ড জেনেৰেশ্যন। এইদৰে বাঢ়ি গৈ 18th জেনেৰেশ্যনলৈকে টোটেল মেম্বাৰ্ছ হ'বগৈ 5,24,288 আৰু প্ৰতিজনেই যদি এভাৰেজ 150 SIPৰ বজাৰ কৰে তেন্তে টোটেল SIP হ'বগৈ 7,86,43,200 SIP আৰু ফাৰ্ষ্ট জেনেৰেশ্যন পৰা 20%, ছেকেণ্ডৰ পৰা 15% আৰু থাৰ্ডৰ পৰা 10%, ফ'ৰ্থৰ পৰা 5% আদি কৰি 18th জেনেৰেশ্যনলৈকে 0.7% ইনকাম প্ৰভাইডিং হয়। যদি আমি এভাৰেজ 1% কৰি ধৰি লওঁ তথাপিও আমাৰ মাহিলী ৰিপাৰ্চেছ ইনকামটো আহিব 7,86,430 ৰুপিজ। ৱাও, কিমান সহজ ইনকাম চাওক। ইয়াৰ বাবে আমাৰ কোনো ছাইড মেইনটেইনিং কৰিব নালাগে, মাত্ৰ আমাৰ বজাৰখিনি হাইৰিচৰ শ্বপিৰ পৰা যদি আমি কিনিব পাৰোঁ তেন্তে আমাৰ এই ইনকামটো অহা সহজ হৈ যাব। সেইকাৰণে কৈছে দোকান বদলো সামান নেহি। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কিমান দিনৰ ভিতৰত এই ইনকাম আমি আনিব পাৰিম সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰা হ'ল আপুনি প্ৰথম মাহত দুজন ব্যক্তিক এছ'চিয়েট বনাইছে, দ্বিতীয় মাহত এই দুজন ব্যক্তিয়ে 4জন আনিছে, তৃতীয় মাহত 4জনে 8জন, চতুৰ্থ মাহত 8জনে 16জন, পঞ্চম মাহত 16জনে 32জন, ষষ্ঠ মাহত 32জনে 64জন আনিছে। একেদৰে বাঢ়ি গৈ 18 মাহত টোটেল টিম মেম্বাৰ্ছ হ'বগৈ 5,24,288জন। যদি আপুনি লেহেমীয়া গতিত আগবাঢ়ে তথাপিও 2 বছৰত এটা ভাল ইনকাম পাবলৈ সক্ষম হ'ব। আৰু যদি আপুনি ফুল টাইম কাম কৰে তেন্তে 3 পৰা 6 মাহৰ ভিতৰত এই ইনকাম পাবলৈ সক্ষম হ'ব পাৰে। ইয়াৰ বাবে আমি আপোনাক সম্পূৰ্ণ সহযোগিতা কৰাৰ বাবে প্ৰস্তুত আছোঁ, কাৰণ ইন ইয়ৰ ছাকচেছ লাইজ আৱাৰ ছাকচেছ। আপোনাৰ সফলতাত আমাৰ সফলতা। সেইবাবে স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক। আমি আপোনাৰ অপেক্ষাত আছোঁ। অৱশেষত কৈছোঁ, চেঞ্জ ইয়ৰ থটছ, চেঞ্জ ইয়ৰ লাইফ। থেংক ইউ।